আজি আমি সাংবাদিক মাধ্যমৰ দ্বাৰা আমাৰ কোকৰাঝাৰ ৰাইজক জনাব বিচাৰো যে কালি 10 তাৰিখত 10 বাজি আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চেৰেমনিয়েলি আমাৰ চৰকাৰৰ বহুত ডাঙৰ প্ৰগ্ৰাম ceremonial launch of subsidized masoor dal, sugar and salt distribution scheme to launch koribo from Srimanta Sankardev Academy. আৰু তাৰ পৰা লাইভ টেলিকাষ্ট কৰি আমাৰ যিমান 1096 FP shops আছে তাত লাইভ টেলিকাষ্ট কৰা হ'ব আৰু মই আমাৰ ৰাইজক জনাব বিচাৰো যে এটো বহুত সুন্দৰ আৰু বহুত ডাঙৰ পদক্ষেপ অসম চৰকাৰৰ দ্বাৰা লোৱা গৈছে আপোনালোকে জানে যে ইতিমধ্যে আপোনালোকে চাউল পাই আছিল কিন্তু এই মাহৰ পৰা 10 নৱেম্বৰৰ পৰা আপোনালোকে মসুৰ দাল সুগাৰ আৰু সল্টটো সাবসিডাইজড ৰেটত পাবলৈ সক্ষম হ'ব আমাৰ নৱেম্বৰ আৰু ডিসেম্বৰ মাহত আমাৰ মসুৰ দালৰ ৰেট থাকিব ₹69 সুগাৰৰ থাকিব ₹38 আৰু সল্টৰ থাকিব ₹10 কিন্তু জানুৱাৰী মাহৰ পৰা মে 2026 লৈকে আপোনাৰ মসুৰ দালৰ ৰেটটো থাকিব ₹60 সুগাৰৰ ৰেটটো থাকিব ₹30 আৰু সল্টৰ ৰেটটো থাকিব ₹10 আৰু যি ডিস্ট্ৰিবিউশন পিৰিয়ড নৱেম্বৰ মাহৰ কাৰণে 10 নৱেম্বৰ to 19th নৱেম্বৰ ধৰি দিয়া হৈছে এই 10 দিনত আমি স্পেশাল অন্ন সেৱা দিন বুলি পাতিব আৰু তাৰ আন্ডাৰত ডিস্ট্ৰিবিউশন কৰা হ'ব কিন্তু ডিসেম্বৰ মাহৰ পৰা 1 তাৰিখ to 10 তাৰিখ লৈকে যি সময় আছে তেতিয়া অন্ন সেৱা দিন সেলিব্ৰেট কৰা হ'ব আৰু ডিস্ট্ৰিবিউশনটো তেতিয়া अवेलेबल হ'ব আপোনালোকক মই অনুৰোধ জনাইছো সকলোকে যি সকলৰ ৰাশন কাৰ্ড হোল্ডাৰ্স আছে ডিস্ট্ৰিবিউশন ক্ৰাইটেৰিয়াটো এনেকে হয় প্ৰত্যেক ৰাশন কাৰ্ডত 1 kg আপোনালোকে যি আইটেমস আমি লৈছো হেখিনি পাবলৈ সক্ষম হ'ব আৰু যেনেকে আমি NFSA বেনিফিচিয়াৰিজ সকলৰ কাৰণে চাউলটো থ্ৰু EPOS মেচিন দিও এনেকে আমি যি আমাৰ মসুৰ দাল আছে বা সুগাৰ আছে বা সল্ট আছে হেখিনিও এনেকে ডিস্ট্ৰিবিউশনটো কৰা হ'ব আৰু আপোনালোকক সাকে মনত আছে আমি 3rd অগষ্টত FPS সম্মেলন পাতিছিলো তেতিয়া আমাৰ অনাৰেবল মিনিষ্টাৰ সিভিল সাপ্লাই আহিছিলে তেকেতে আহি আমাৰ ইয়া দুনিয়াকে বৰফা কালচাৰাল কমপ্লেক্সতো এখন FPS সম্মেলন কৰিলে যাতে আমি আমাৰ যিমান FP শপ ডিলাৰ্স আছিল তেকেতসকলৰ কাৰণে এখন ডাঙৰ অৱেৰনেছ প্ৰগ্ৰাম ৰাখিছিলো যাতে তেকেতসকলে বহুত সুন্দৰকে মসুৰ দাল সুগাৰ আৰু সল্টৰ সাবসিডাইজড ৰেটতে ডিস্ট্ৰিবিউশনটো সুন্দৰকে কৰিব পাৰে আৰু ইতিমধ্যে আমাৰ BTCৰ পৰাও VIP লিষ্ট যি সকলে মেইন প্ৰগ্ৰামছত যাব হেখিনি অলৰেডি ইস্যু কৰি দিয়া হৈছে BTCৰ লিষ্টৰ হিচাপতে আমাৰ কোকৰাঝাৰ টাউন কোঅপাৰেটিভ হোলসেলত আমাৰ সংগ্ৰামা মহিলাৰী ডাঙৰীয়া অনাৰেবল চিফ অফ BTC লৰেন্স ইছলাৰী ডাঙৰীয়া দেৰহাসাত বসমতৰী ডাঙৰীয়া দনেশ্বৰ গোয়াৰী ডাঙৰীয়া সকলোকে এজ চিফ গেষ্ট যাব গসাইগাঁৱত জিৰণ বসমতৰী ডাঙৰীয়া মৃত্যুঞ্জয় নাৰ্জাৰী ডাঙৰীয়াই যাব ফেয়াৰ প্ৰাইস শপ প্ৰেমাইসেছ অফ অঞ্জলু ব্ৰহ্মা গাম্বাৰী বিলত আমাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া আৰু উইলিয়াম নাৰ্জাৰী ডাঙৰীয়াই যাব ফেয়াৰ প্ৰাইস শপ প্ৰেমাইসেছ অফ শ্ৰী মানিকলাল বিনিয়াকাটাত আন্তাজ আলী ডাঙৰীয়া আৰু উইলসন হাজদা ডাঙৰীয়াই যাব আৰু ৰাঙামাটি SS লিমিটেডত পৰ্বত টিপকাই পৰ্বতজৰাত আমাৰ মুনমুন ব্ৰহ্ম ডাঙৰীয়ানিয়ে যাব সো এনেকে কৰি BTCৰ ফালৰ পৰাও মেইন বিশেষ FP shops যাত লাইভ টেলিকাষ্টৰ লগে লগে ডিস্ট্ৰিবিউশন হ'ব সেৰেমনিয়েলি হ'ব হেখিনি VIP লিষ্টটো BTCৰ পৰা আহিছে আমাৰ ফালৰ পৰা আমি মেজিস্ট্ৰেট সকলক পঠিয়াম যাতে তেখেতসকলে চাব পাৰে চেক কৰিব পাৰে প্ৰত্যেক মেজিস্ট্ৰেটে 2-3টা FP shops চেক কৰিব আমি আশা ৰাখিছো যে আমাৰ সিভিল সাপ্লাই ডিপাৰ্টমেন্টৰ আপোনালোকে সহায় সহযোগিতা কৰিব আৰু যাতে বহুত সুন্দৰকে ডিস্ট্ৰিবিউশনটো 10 তাৰিখৰ পৰা 19 তাৰিখ লৈকে আছে এটো সুন্দৰকে আমাৰ ডিস্ট্ৰিবিউশনটো চলি থাকিব পাৰে আৰু যেনেকে আমি চাউলৰ ডিস্ট্ৰিবিউশন প্ৰত্যেক মাহে কৰো হেতু এনেকে সেম প্ৰক্ৰিয়াতে হ'ব যি সকলৰ ইচ্ছা আছে তেখেতসকলে সাবসিডাইজড ৰেটত মসুৰ দাল সুগাৰ আৰু সল্ট চৰকাৰৰ পৰা ল'ব পাৰে हेतुए आसिले आजि थैंक यू नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो मायांनिफ्राय सोलोंथाय लानाय मुंदांखा तान्त्रिक
आरबाज कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन। बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर जेरै सोलोंथाइ लानायाव सोमजिनाय जेंना, हास्थायब्लाबो साख्रि मोनैनि जेंना, फालांगियाव जेंना सोमजिनाय, हा हुनि जेंना, बिसि फिसायनि गेजेराव दावराव दावसि जानाय, मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना, जुलि जानायनि उनाव गथ' मोनैनि जेंना, फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा, सुथुरनि गाज्रि नोजोरखौ दानगारनाय, जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय, राजखान्थि बिथिङाव जेंना बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनि ताबिजखौ मुंदांखा आरबाज कबिराजनिफ्राय मोननो हागोन। अब्ला मानोथो गोबाव खालामनो? नोंथांनि जेंनाखौ गैया खालामनो थाखाय 7908887945 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबाज कबिराजनिफ्राय सुबुरुन लादो।